নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুনৰ আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ এটি স্বৰচিত অসমীয়া কবিতা। কবিতাটিৰ শিৰোনাম তুমি কিয় প্ৰেমিক হ'ব নোৱাৰিবা। কবিতাৰ পাঠ কৰিছে বৰষাৰাণী বৰুৱা। কবিতাৰ কথা বৰষাৰাণী বৰুৱা। নমস্কাৰ, স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম তুমি কিয় প্ৰেমিক হ'ব নোৱাৰিবা। তুমিতো কৈছা তোমাৰ প্ৰেমিক হ'ব নোৱাৰিম মই, অথচ তোমাৰ হৃদয়ৰ পথাৰত সেউজীয়াৰ অভাৱতো নাই। তেনেহ'লেতো মই কমেই যে তোমাৰ সেউজীয়াবোৰৰ মাজে মাজে বিয়পি পৰিছে সোণোৱালীৰ আভা। ঐ শুনাচোন, তুমিতো প্ৰেমৰ কবিতা বৰ ভাল পোৱা, কিন্তু তুমি গোপনে হয়তো কান্দিবই নাজানা। তুমি শুনিব নোৱাৰা বিষাদৰ এটি গান। এই কি হ'ল মোৰ ফালে চোৱা। তুমি সকলোৱে জানা প্ৰেমৰ, কিন্তু তুমি অপেক্ষাৰ সোণালী ক্ষণত অধীৰ প্ৰেমিকক সঁচা ভাল পোৱাৰ উপহাৰ দিবই নোৱাৰা তোমাৰ উমাল বুকুত। তুমিতো সকলো দেখিছা, সকলোবোৰ বুজিছা, কিন্তু কিয় তুমি পানীত ননমাকৈয়ে সাঁতুৰিব খুজিছা। ঐ মোলৈ এবাৰ চোৱাচোন, তোমাৰ দুচকুৰ মাজত মোকে জানো ৰাখিছা, নে তুমি মোৰ সঁচা প্ৰেমিক হ'বলৈ ভয় কৰিছা। এই প্লিজ এবাৰ কোৱা, এনে নকৰিবা। নহ'লে মই মোৰ নিজৰ মাজতে নিথৰ অচিন হৈ ৰম, আকৌ লিখিম বিৰহৰ এটি কবিতা। নমস্কাৰ।